খটখটি আৰক্ষীয়ে 1770টা নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে। খটখটি আৰক্ষীৰ নাকা পইণ্টত তালাচী চলাই পুৱাই এজন লোকৰ পৰা 1230টা চেম্প্লেক্স টেবলেট খটখটি আৰক্ষীয়ে জব্দ কৰে। খটখটি আৰক্ষীৰ নাকা তালাচীত এখন NL072128 নম্বৰৰ এল্টো বাহনখনত লুকুৱাই অনা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে টেবলেটখিনি। খটখটি আৰক্ষীয়ে নিচাজাতীয় টেবলেটসহ ডিমাপুৰৰ পৰা পুৰণা বজাৰৰ লকিভি আছমি নামৰ লোকজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছিল। পুৱা খটখটিত জব্দ কৰা নিচাজাতীয় টেবলেটসহ আটক কৰা লোকজনৰ স্বীকাৰোক্তিৰ ভিত্তিতে খটখটি আৰু বোকাজান আৰক্ষীৰ অভিযানত এখন পাণ দোকানৰ পৰা পুনৰ বহু পৰিমাণে নিচাজাতীয় টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত শুকানজানৰ মাজমজিয়াত অৱস্থিত ৰোহিত পাণ শ্বপ নামৰ দোকানখনৰ পৰা আৰক্ষীয়ে পুনৰ জব্দ কৰিছে 510টা চেম্প্লেক্স টেবলেট আৰু 110টা নিটকৰ 10 নামৰ নিচাজাতীয় টেবলেট জব্দ কৰে। এই সন্দৰ্ভত ৰাজেন্দ্ৰ শাহ ওৰফে চুটমণি নামৰ পাণ দোকানীগৰাকীক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। উল্লেখ্য যে লোকজন আগতেও কেইবাটাও ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত লোকজন জেললৈ গৈছিল বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে লোকজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। কিমান দিনৰ পৰা কৰি আছে তই? ইমান টেবলেট আপুনি খাবলৈ আনিছে? নিৰ্ভীকৰ খাবলৈ আনিছে। ইমান টেবলেট আপুনি খাবলৈ আনে নেকি? বোকাজানৰ পৰা ত্ৰিদীপ চক্ৰৱৰ্তীৰ ৰিপৰ্ট, নিউজ মেগনেটেনি।